নমস্কাৰ প্ৰাথমিক তথ্য ইউটিউব চেনেলত সকলোকে স্বাগতম জনাইছোঁ। ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ এলপি যি ডিইৰ ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মেৰিট লিষ্ট প্ৰকাশ পাইছে তাৰ আমি ডিছকাছ কৰিম। থাৰ্ড মেৰিট লিষ্টত যি নাম্বাৰ কমিছে বা বাঢ়িছে কাৰণ কেইটামান কেটেগৰী আমি দেখা পাইছোঁ যে আগত যিমান মাৰ্ক আছিল তাৰ পৰা বৃদ্ধি হৈছে। আহক আমি চাওঁ যে কিমান কাট অফ নামিছে আৰু ফাৰ্ষ্ট ছেকেণ্ড থাৰ্ড মেৰিট লিষ্টত কিমান ডিফাৰেঞ্চ আহিছে আৰু নেক্সট যি মেৰিট লিষ্ট ওলাব তাত কেনেকুৱা ধৰণৰ এটা চেঞ্জেছ আমি দেখা পাম সেইটোৰ বিষয়ে এটা আইডিয়া আহি যাব। তো প্ৰথম আমি ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ইউআৰত যাওঁ। ইউআৰত ফাৰ্ষ্ট মেৰিট লিষ্টত আছিল 214.4, যোনটো তাত 3 মাৰ্ক কমি 211 লৈকে আহি গৈছিল, কিন্তু থাৰ্ড মেৰিট লিষ্টত ইমান বেছি কমা নাই, 1.5 মাৰ্কমান কমিছে। 1.5 মাৰ্ক কমি 209.567 মানে 209.567 লৈকে আহি পাইছে। তাৰমানে আমি আশা কৰিব পাৰোঁ যে নেক্সট ফ'ৰ্থ মেৰিট লিষ্ট যি ওলাব তাত 207 লৈকে নামাৰ এটা চান্সেছ এটা আশা কৰিব পাৰি। নেক্সট ইডব্লিউএছত আছিলে 213.667 ফাৰ্ষ্ট মেৰিট লিষ্টৰ, কিন্তু সেইখন ছেকেণ্ডত কমি 3 মাৰ্কলৈকে কমিছে আৰু 210 লৈকে আহি গৈছিলে। ইয়াৰ পিছত যেতিয়া আমাৰ নতুন মেৰিট লিষ্ট ওলাল থাৰ্ডত সেইখন 2 মাৰ্ক কমি 2 মাৰ্কৰ পৰা অকণমান কমিছে 208.833 লৈকে আহি গৈছে। তাৰমানে সেইখনতো আমি আশা কৰিব পাৰি 2 মাৰ্ক এটা কমিব পাৰে নেক্সট মেৰিট লিষ্টত। OBC আৰু MOBCৰ ক্ষেত্ৰত 214 আছিল ফাৰ্ষ্ট মেৰিট লিষ্টৰ, যিখন ছেকেণ্ডত আহি 213 লৈকে নামিছে। 1 মাৰ্কৰ পৰা কম আছিল কাৰণ 214.367 পৰা 213.667 লৈকে নামিছিল, কিন্তু থাৰ্ড মেৰিট লিষ্টত আমি বহুত এটা ডিফাৰেঞ্চ এটা চাব পাৰিছোঁ কাৰণ ইয়াতে 213 পৰা ডিৰেক্টলি 210 লৈকে আহি গৈছে, মানে প্ৰায় 3 মাৰ্কলৈকে কমিছে। তাৰ মানে কি আমি আশা কৰিব পাৰোঁ যে নেক্সট মেৰিট লিষ্টত ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ভাল ধৰক 208 লৈকে নামাৰ এটা চান্সেছ আমি আশা কৰিব পাৰি। SCৰ ক্ষেত্ৰত 205.9 আছিলে, সেইখন ছেকেণ্ডত নামি 202.567 লৈকে নামি আহিছে, মানে 3 মাৰ্ক কমিছিলে। ইয়াৰ পিছত এইখন মেৰিট লিষ্টত অলপ কমিছে, যিখন 201.522 লৈকে আহিছে, মানে 1 মাৰ্ক কম হৈছে। ST হিলছৰ ক্ষেত্ৰত আমি যে কৈছিলোঁ যে কেইটামান ডিষ্ট্ৰিক্টত ওপৰত গৈছে কিছুমান কেটেগৰীৰ, এইখনত আমি লক্ষ্য কৰিব পাৰোঁ যে 190 লৈকে আছিল, 190.967 লৈকে ফাৰ্ষ্ট আৰু ছেকেণ্ড আছিল, কিন্তু যেতিয়া থাৰ্ড ওলাল 213.833 লৈকে গুচি গৈছে। এইখন 213.833। নেক্সট ST প্লেইনছৰ ক্ষেত্ৰত 201.431 আছিল, যিখন 199.129 লৈকে সেইখন নামি আহিছিল। তাত মোটামুটি ধৰক 2 মাৰ্কৰ ওপৰতেই কমিছিলে। আৰু এতিয়া ST প্লেইনছৰ ক্ষেত্ৰত বহুত এটা চেঞ্জেছ আহি গৈছে, 199.129 পৰা ডাইৰেক্টলি 195.314 লৈকে নামি আহিছে। তাৰমানে 4 মাৰ্কৰ এটা ডিফাৰেঞ্চ আমি চাব পাৰিছোঁ। তাৰমানে আশা কৰিব পাৰোঁ যে নেক্সট লিষ্টত যদি 3 মাৰ্ক যদি কমে তেতিয়াহ'লে 192ৰ ওপৰত যিসকল আছে তেওঁলোকেও এই যে লিষ্ট আছে লিষ্টত সোমাই পৰিব। নেক্সট আমি PWDৰ ক্ষেত্ৰত 170 ফাৰ্ষ্ট ছেকেণ্ডলৈকে আছিল, কিন্তু 170ৰ পৰা ডাইৰেক্ট 172লৈকে জাম্প মাৰি ওপৰত গুচি গৈছে, মানে 2 মাৰ্কৰ ওপৰতো এইখন PWDত গুচি গৈছে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ ওপৰত। তো এইখন চালে ডিব্ৰুগড় ডিষ্ট্ৰিক্টৰ যি কাট অফ আছিল এইখনৰ ভিডিঅ'। নেক্সট ভিডিঅ'ত আমি আলোচনা কৰিম ধুবুৰীৰ বিষয়ে। তো ভিডিঅ'টো চোৱাৰ কাৰণে ধন্যবাদ, লগ পাম নেক্সট ভিডিঅ'ত।